মাগুভা 2020 চনতে ৰিলিজ হোৱা ভাৰতৰ এই তেলেগু ফিল্মখন আপোনালোকে নিশ্চয় চাবলগীয়া। আৰম্ভণিতে এটা কথা কম যে মুভিখনত বহুতো বেয়া চিনছ আছে, তথাপিও এই মুভিখন আপোনালোকে যুৱতীসকললৈ শ্বেয়াৰ কৰিব পাৰে। আচলতে এই মুভিখনত মানৱৰূপী 4টা জন্তুৱে এজনী যুৱতীক ৰেপ কৰাৰ বাবে ধৰি আনে, কিন্তু সেই যুৱতীজনীয়ে নিজৰ স্মাৰ্টনেছ আৰু অলপমান বুদ্ধি লগাই সেই 4জন যুৱকৰ পৰা বাচি আহিবলৈ সক্ষম হয়। তাই কেনেকৈ বাচি আৰু কৰি তাই কি বুদ্ধি লগাই এই ফিল্মখনৰ কাহিনীটোত দেখুওৱা হৈছে। এই ফিল্মখনৰ জৰিয়তে যুৱতীসকলে বহুতো আইডিয়াও পাই যাব যে এনেকুৱা চিটুৱেশ্যনৰ পৰা কেনেকৈ বাচি আহিব পাৰি। তেন্তে বলক কাহিনীটোৰ ফালে আগবাঢ়ো। তাৰ আগতে মই নিশ্চয় গমেই পাওঁ যে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বই, লগতে এই ভইচটো থকা লোকজনক চাবলৈ আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে। ফিল্মখনৰ আৰম্ভণিতে এখন ডাঙৰ ঘৰ দেখুওৱা হয়, যিখন ঘৰত 4জন যুৱকে বাস কৰে। এই 4জন যুৱকৰ নাম ক্ৰমে গিৰি, শিৱা, নায়ক আৰু চন্দু। সিহঁতে এজনী যুৱতীক এতিয়া কিডনেপ কৰি আনিছে আৰু এই যুৱতীজনীক সিহঁতে ৰেপ কৰিব। তেতিয়া সেই ছোৱালীজনীয়ে কয় যে তোমালোকে যি কৰিব খুজিছা সেয়া একেবাৰে নকৰিবা, কিয়নো তোমালোকৰ অৱস্থা একে হ'ব যিটো অৱস্থা কেইদিনমান আগতে কেইজনমান ল'ৰাৰ লগত হ'ল, কিয়নো সিহঁতেও এজনী যুৱতীক ৰেপ কৰিব বিচাৰিছিল, কিন্তু সিহঁত ধৰা পৰিল। তেতিয়া সিহঁতৰ ভিতৰতে এজনে কয় যে তুমি এইবোৰ কথা চিন্তা কৰিব নালাগে, কিয়নো আমি তোমাক ৰেপ কৰি মাৰি পেলাম। ইতিমধ্যে তোমাৰ দৰে বহুতো ছোৱালীক আমি ৰেপো কৰিলোঁ আৰু সিহঁতক মাৰি আমি জ্বলাই দিছোঁ। কোনো গমো নাপালে যে আমি ৰেপ কৰোঁ আৰু আমাৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ কেছ ফাইল হোৱা নাই। তেতিয়া তাই এই কথাবোৰ শুনি বহুত ভয় খায় আৰু তাৰ পৰা পলাবলৈ বিচাৰে। সিহঁতে প্ৰথমতে তাইৰ ওপৰত হাঁহে, কিয়নো সিহঁতে গমেই পায় যে সিহঁতৰ ঘৰখন বহুত ডাঙৰ হয় আৰু তাই ঘৰখনৰ পৰা ওলাই যাবই নোৱাৰিব। তেতিয়া সিহঁতে তাইৰ পিছে পিছে দৌৰে। তেতিয়া তাইৰ কাপোৰবোৰ সিহঁতে এটা এটাকৈ টানিবলৈ আৰম্ভ কৰে। এনেকৈ সিহঁতে তাইৰ গোটেইবোৰ কাপোৰ খুলি পেলায় আৰু তাই শেষত গৈ য'ত থিয় হয় তাত 4জন যুৱকে চাৰিওফালে আগুৰি ধৰে। তেতিয়া এটা বেয়া চিন দেখুওৱা হয় যে তাইৰ গাত একেবাৰে কাপোৰ নাই আৰু সেই চিনটো চাই অলপমান বেয়াও লাগে। তাইক 4জনে ক্ৰমে ৰেপ কৰে আৰু শেষত মাৰি পেলায় আৰু তাৰপিছত সিহঁতে সেই যুৱতীজনীৰ ডেড বডিক জ্বলাই দিয়ে, যাৰ বাবে কোনো গমো নাপায় যে সিহঁতে কাৰোবাক ৰেপ কৰিছিল। সেই চিনটো তাতেই কাট হয় আৰু দেখুওৱা হয় যে এজনী যুৱতী নিজ স্কুটিখনৰে ঘৰলৈ উভতি গৈ আছে আৰু সেই 4জন যুৱকৰ ভিতৰত 3জন যুৱকে সেই ছোৱালীজনীৰ পিছা কৰি আছিল আৰু সেই ছোৱালীজনীৰ নাম আছিল জাননী। কিন্তু তেতিয়া বহুত ৰাতি হৈ গৈছিল, যাৰ বাবে ৰাস্তা একেবাৰে খালী আছিল আৰু সেইবাবে সেই সুযোগটো পায়ে সেই 3জন যুৱকে সিহঁতৰ অটোখন তাইৰ স্কুটিৰ আগত ৰখাই দিয়ে আৰু সিহঁতে তাইক কিডনেপ কৰি অটোখনত উঠাই লয়। তেতিয়া তাই গমেই পাই যায় যে তাইৰ লগত কি হ'বলৈ গৈ আছে। তেতিয়া তাই বহুত চেষ্টা কৰে সিহঁতৰ পৰা পলাই আহিবলৈ, কিন্তু অটোত থকাৰ বাবে তাই একো কৰিব নোৱাৰে আৰু সিহঁতৰ শক্তিও বহুত আছিল। তেতিয়া তাই মনে মনে নিজৰ মোবাইল ফোনৰে পুলিচক ফোন কৰিবলৈ চেষ্টা কৰে, কিন্তু সিহঁতে মোবাইলটো দেখা পায়, যাৰ বাবে সিহঁতে মোবাইলটো অটোৰ পৰা বাহিৰলৈ পেলাই দিয়ে। দেখুওৱা হয় যে সিহঁতে তাইক এই ঘৰখনলৈ লৈ আহিছে। সিহঁত 4জনে তাইক আগুৰি লয়। জাননী দেখাতে এজনী স্মাৰ্ট ছোৱালী আছিল আৰু তাই তেতিয়া বহুতো কথা ভাবি আছিল। তাই তেতিয়া নিজৰ পকেটৰ পৰা পেপাৰ স্প্ৰেটো ওলাই লয়, কিন্তু সিহঁতে সেই পেপাৰ স্প্ৰেটো দেখাৰ লগালগ তাইৰ হাতখনত ধৰি লয়, যাৰ বাবে তাই একো কৰিব নোৱাৰে। তেতিয়া তাই কয় যে মই গমেই পাওঁ তোমালোকে মোৰ লগত কি কৰিবা। তাই তেতিয়া সিহঁতক কয় যে মই এই কথাটোত মানো বা নামানো, তোমালোকে জোৰ জবৰদস্তি কৰি মোৰ ৰেপটো কৰিবাই। তাতকে এটা কাম কৰোঁ, আমি সকলো মিলি এনজয় কৰোঁ, এইটো কাম কৰাই ভাল হ'ব, কিন্তু ইয়াৰ বিনিময়ত তোমালোকে মোৰ কোনো ধৰণৰ ভিডিঅ' নবনাবা। ইয়াৰ উপৰি মোৰ তাত এতিয়া মোবাইলো নাই আৰু মই বাহিৰলৈ গ'লেও তোমালোকৰ কমপ্লেইন নকৰোঁ। তেতিয়া সিহঁতে তাইৰ কথাবোৰ শুনি অলপমান বিশ্বাস কৰিবলৈ টান পায়, কিন্তু তেতিয়া তাই কয় যে বাদ দিয়াহে মই এজনী মডাৰ্ণ ছোৱালী হয় আৰু এইবোৰতো সামান্য কথা, কিন্তু তোমালোকে 4জনে যে মোক ৰেপ কৰিবা এইটো বস্তু তোমালোকে ভিডিঅ' নবনাবা আৰু এইটো ৰেপ কৰা নহ'ব, কিন্তু ময়ো নিজৰ ইচ্ছামতে তোমালোকৰ লগত এইবোৰ কাম কৰিম। তেতিয়া সিহঁতে তাইৰ কথাবোৰ শুনি একেবাৰে উত্তেজিত হৈ পৰে আৰু সিহঁত 4জন একেলগে উঠি যায়। তেতিয়া তাই কয় যে ৰবা, তোমালোক 4জন যদি একেলগে আহা তেতিয়াহ'লে মই তোমালোকক কেনেকৈ চম্ভালিম। তোমালোকে ড্ৰাগছ আনা বা মদ খোৱা আৰু মোকো খোৱাবা, তেতিয়াহে মই তোমালোকক একেলগে চম্ভালিব পাৰিম। তেতিয়া তাইৰ কথাখিনি শুনি গিৰি আৰু নায়কে ড্ৰাগছ আৰু মদ আনিবলৈ চহৰলৈ গুচি যায়। আনফালে দেখুওৱা হয় চন্দু ৱাছৰুমলৈ যায় আৰু শিৱা ওচৰতে বহি কিছুমান ভিডিঅ' চাই আছিল। শিৱাৰ ওচৰতে জাননী বহি আছিল। তেতিয়া জাননীয়ে শিৱাৰ ওপৰত এটেক কৰে, কিন্তু শিৱাই বুজি পায় যে তাই কি ভাবি আছে আৰু সেইবাবে সি তাইক ওচৰতে বহাই লয় আৰু কয় যে মনে মনে থাকা, কোনো ধৰণৰ বুদ্ধি নলগাবা, নহ'লে তোমাৰ অৱস্থা একেবাৰে বেয়া হৈ যাব। তেতিয়া চন্দু তালৈ আহি পৰে। শিৱাই চন্দুক তাইৰ ওপৰত নজৰ ৰাখিবলৈ দিয়ে। এইবাৰ জননীয়ে চন্দুক লৈ তৎক্ষণাতে এটা বুদ্ধি বনায়। তাই বাৰে বাৰে চন্দুৰ চকুলৈ চাই আছিল। তাই ইমানে তাইৰ চকুত চাই আছিল যে সিও এই কথাটো গম পাই যায়। সিও ভাবে যে তাই মোক এনেকৈ কিয় চাই আছে। তেতিয়া জাননীয়ে চন্দুক কয় যে মোক তোমাক পচন্দ হৈছে আৰু হয়তো মই তোমাক এতিয়া ভালো পাওঁ। তাই তেতিয়া চন্দুক বহুত তাৰিফ কৰে। তাই বহুতো চন্দুৰ ভাল ভাল কথা কয়, যিবোৰ শুনি অলপমান সি লাজো কৰে। তেতিয়া তাই চন্দুক সোধে যে তুমি কেতিয়াবা কাৰোবাক ভাল পাইছানে বা প্ৰেম কৰিছানে। তেতিয়া চন্দুৱে কয় যে মই আজিলৈকে এইবোৰ কৰি পোৱাই নাই। তেতিয়া জাননীয়ে কয় তুমি কেতিয়াবা কাৰোবাৰ সহমতিত এইবোৰ কাম কৰি পাইছানে, য'ত সেই ছোৱালীজনীৰো ইচ্ছা আছে আৰু তোমাৰো ইচ্ছা আছে।
আছে তেতিয়া চান্দুৱে কয় যে নহয় আজিলৈকে এনেকুৱা কৰি পোৱা নাই আমি কেৱল জোৰ জবৰদস্তি কৰিহে এইবোৰ কৰি পাইছো তেতিয়া তাই কয় যে সেইবাবে তুমি আজিলৈকে একো গমেই নাপালা যে প্ৰেম মানে কি যেতিয়া তুমি কাৰোবাৰ লগত প্ৰেম কৰিবা আৰু সেই ছোৱালীজনৰ ইচ্ছা হ'ব কিবা এটা বেলেগেই ভাল লাগিব আৰু সেই ছোৱালীজনৰো একেই ধৰণৰ ভাল লাগিব আৰু মই হয়তো তোমাক এতিয়া ভালো পাওঁ আৰু সেইবাবে হয়তো মই তোমাৰ লগতে এইবোৰ কাম কৰিব বিচাৰিম তেতিয়া চান্দুৱে তাইৰ কথাবোৰ শুনি কয় যে আমাৰ লিডাৰ গিৰিয়ে এইবোৰ গম পালে বহুত বেয়া পাব আৰু মোকো সিহঁতৰ গেংগৰ পৰা ওলাই দিব তেতিয়া জাননীয়ে কয় যে মই তোমাক বহুত ভাল পাওঁ তুমি এতিয়া ভাবি লোৱা যে তোমাক কাক লাগে মোক লাগে নে তোমাৰ সেই গেংটোক লাগে চান্দুৱে তেতিয়া কয় যে নহয় নহয় মই এইবোৰ একেবাৰে কৰিব নোৱাৰো গিৰি ভাইয়ে মোক সৰুৰ পৰা লালন পালন কৰি আহিছে আৰু মোৰ সকলোবোৰ ইচ্ছা তেওঁৱে পূৰণ কৰিছে মই কেতিয়াও তেওঁক চিট কৰিব নোৱাৰো তেতিয়া জাননীয়ে আৰু এটা বুদ্ধি লগায় আৰু তাই নিজৰ চাৰ্টৰ বুটামবোৰ খুলি তাই সেইখিনি বস্তু দেখাই দিয়ে সেইবোৰ দেখি সি বহুত এট্ৰেক্ট হয় তেতিয়া জননীয়ে চন্দুক কয় যে শুনা চন্দু মই তোমাক বহুত ভাল পাওঁ আৰু এইবোৰ বস্তু কেৱল এজন মানুহকে আমি শ্বেয়াৰ কৰিব লাগে আৰু মই নিবিচাৰো যে মই ভাল নোপোৱা মানুহবোৰৰ লগত মই এইবোৰ বস্তু শ্বেয়াৰ কৰোঁ মই তোমাক বহুত ভাল পাওঁ আৰু সেইবাবে মই তোমাক এয়া দেখালো তেতিয়া চন্দুৱে তাইৰ কথা একেবাৰে বিশ্বাস কৰি লয় আৰু তাইক সাৱটি ধৰে তেতিয়া দেখুওৱা হয় যে শিৱা তাত আহে শিৱা আহি চন্দু আৰু জননীক বিচাৰি নাপায় তেতিয়া সি বহুত খং কৰে আৰু চন্দুক ফোনো কৰে আচলতে চন্দু আৰু জননী চাদৰ ওপৰত গৈ বহি আছিল আচলতে চাদত জননীয়ে চন্দুক বহুতো কথা শুনাই আছিল তাই এয়া কৈ আছিল যে বলা আমি চহৰলৈ গৈ বিয়া পাতি লওঁ আৰু আমি দুটা সুখত থাকিম তেতিয়া চন্দুৱে কয় যে ৰবা গিৰি ভাইক আহিব দিয়া মই গিৰি ভাইক সুধি যাম গিৰি ভাই এনেও মোৰ কথাটো মানি ল'ব কিন্তু সৰুৰ পৰা সি সকলোবোৰ কথা মোৰ মানি আহিছে তেতিয়া জননীয়ে ভাবে যে ইয়াক কৈ একো লাভ নাই কিন্তু তাই যিমানবোৰ কথা কৈ আছিল সিমানবোৰ কথাতে চন্দুৱে গিৰি ভাইক লৈ আহি আছিল তেতিয়া তাই আৰু এটা বুদ্ধি লগাই নিজৰ হাতত আঘাত কৰে তাই তেতিয়া চন্দুক দেখায় যে চোৱা মই হাতত দুখ পাইছো আৰু এতিয়া মই হস্পিটেললৈ যাব লাগিব নহলে এই আঘাতটো ভাৰি যাব তেতিয়া চন্দুৱে আকৌ কয় যে ৰবা গিৰি ভাইক আহিব দিয়া সিহঁত আহি পাবই আৰু আমি তেতিয়া তাৰ পৰা গুচি যাম তেতিয়া জননীয়ে বুজি পায় যে ইয়াৰ লগত কথা পাতি লাভ নাই আৰু সেইবাবে তাই তাৰ লগত ফ্লাৰ্ট কৰে আৰু মৰমত বহুতো কথা ক'বলৈ আৰম্ভ কৰে তেতিয়া শিৱা তাত আহি যায় চন্দুৱে গোটেইখিনি কথা শিৱাক কয় যে আমি এটাই আনটোক ভাল পাওঁ আৰু আমি এতিয়া চহৰলৈ যাবলৈ বিচাৰো তেতিয়া শিৱাই তাৰ কথাবোৰ শুনি একো বুজি নাপায় আৰু তাৰ ওপৰতে খং কৰে তেতিয়া শিৱাই তাক এটা চৰ মাৰে তেতিয়া চন্দুৰো খং উঠি যায় আৰু সিহঁতৰ মাজত কাজিয়া হৈ যায় সিহঁতে কাজিয়া কৰি থকা সময়তে শিৱা ওপৰৰ পৰা তললৈ পৰি যায় যাৰ বাবে শিৱা তাতে মৰি যায় তেতিয়া নায়ক আৰু গিৰি সেই ঘৰখনলৈ আহি যায় সিহঁতে আহি শিৱাৰ মৃতদেহ দেখা পায় যিটো দেখি সিহঁত আচৰিত হয় আৰু ঘৰখনলৈ তৎক্ষণাতে দৌৰি যায় তেতিয়া সিহঁতে দেখা পায় চন্দু আৰু জননী ক'ৰবালৈ পলাই গৈ আছে যেতিয়া চন্দু আৰু জননী সিহঁতে ধৰে তেতিয়া চন্দুৱে কয় যে চোৱা গিৰি ভাই এই ছোৱালীজনী আমাৰ পৰা পলাই গৈ আছিল আৰু তাই শিৱাক ঠেলি ওপৰৰ পৰা পেলাই দিছে আচলতে চন্দুৱে গিৰি ভাই আৰু নায়কৰ পৰা বাচিবলৈ এইবোৰ কথা কৈ দিয়ে এইবাৰ দেখুওৱা হয় যে নায়ক গিৰি আৰু চন্দু লগতে জাননী বহি আছে আৰু সিহঁতে এতিয়া মদ খাব তেতিয়া দেখুওৱা হয় যে নায়ক গিৰি আৰু চন্দুৱে মদখিনি খাই আছে কিন্তু জাননীয়ে অলপমান বুদ্ধি লগাই সেই মদখিনি পেলাই দিয়ে আৰু তাই সেই মদখিনি নাখায় নায়ক আৰু গিৰিয়ে যেতিয়া চন্দু আৰু জাননীক সোধে যে শিৱাৰ লগত আচলতে হল কি তেতিয়া দুয়োজনে বেলেগ বেলেগ উত্তৰ দিয়ে যিবোৰ শুনি গিৰি আৰু নায়কে অলপমান সন্দেহ কৰে যেতিয়া সিহঁতে চান্স পায় তেতিয়া জাননী আৰু চন্দু আকৌ এবাৰ পলাবলৈ চেষ্টা কৰে কিন্তু যেতিয়া সিহঁতে পলাই গৈ থাকে তেতিয়া আকৌ এবাৰ নায়ক আৰু গিৰিয়ে সিহঁতক ধৰি লয় তেতিয়া গিৰিয়ে কয় যে তই ক'ত গৈ আছ তেতিয়া চন্দুৱে কয় যে মই জাননীক বহুত ভাল পাওঁ আৰু আমি ইয়াৰ পৰা পলাই চহৰলৈ যাম আৰু আমি দুটা একেলগে থাকিম তেতিয়া গিৰিয়ে কয় যে তই এইবোৰ কি কৰি আছ আমি এই ছোৱালীজনীক ৰেপ কৰিবলৈ আনিছো তেতিয়া আকৌ এবাৰ চন্দু আৰু জাননীয়ে সিহঁতৰ পৰা পলাবলৈ চেষ্টা কৰে সিহঁতে য'ত গৈ লুকায় তাত নায়ক আহি পৰে তেতিয়া জাননীয়ে কিছুমান এনেকুৱা কথা কয় যিবোৰ শুনি চন্দুৱে নায়কক মাৰিবলৈ আৰম্ভ কৰে আৰু মাৰপিট কৰি থকা সময়তে নায়কো এইবাৰ মৰি যায় এইবাৰ সিহঁতক গিৰিয়ে ধৰি লয় তেতিয়া গিৰিয়ে চন্দুক কয় যে মই তোক সৰুৰ পৰা লালন পালন কৰিলো আচলতে সি চন্দুক কয় যে শুন তই যি বিচাৰিছিলি সেইবোৰ মই আনি দিছো আৰু আজি তই মোৰ লগতে এনেকুৱা কৰিবি তেতিয়া চন্দুৱে কয় তোমাৰ কথাটোৱে মই শুনিম আমি দুয়ো মিলি এই ছোৱালীজনীক ৰেপ কৰিম বলা তেতিয়া এইবোৰ শুনি জাননী তাৰ পৰা পলাবলৈ চেষ্টা কৰে তেতিয়া গিৰি আৰু চন্দুৱে এইবাৰ বেলেগ বেলেগ কৈ জাননীক বিচাৰিবলৈ আৰম্ভ কৰে তেতিয়া দেখুওৱা হয় যে জাননী চন্দুক পিছফালে গৈ সাৱটি ধৰে আৰু কয় যে মই তোমাক বহুত ভাল পাওঁ আৰু এইবোৰ মই সঁচাকৈ কৈ আছো তেতিয়া চন্দুৰ হাতখিনি তাই নিজৰ স্তনত ৰাখে আৰু কয় যে তুমি যদি মোৰ বডি বিচৰা তেতিয়াহ'লে মই তোমাৰ লগত এতিয়াই শুবলৈ সাজু আছো কিন্তু মই কেৱল তোমাৰ লগতে এইবোৰ কৰিম মই গিৰি
গিৰিৰ লগত এইবোৰ কৰিব নিবিচাৰোঁ কিন্তু মই তোমাক কেৱল সঁচা প্ৰেম কৰোঁ তেতিয়া চন্দু আকৌ এবাৰ জননীৰ কথাত আহি যায় আৰু গিৰিও তাত আহি পৰে তেতিয়া দেখুওৱা হয় যে গিৰিয়ে জননী ৰেপ কৰিবলৈ বিচাৰে তেতিয়া সি কয় যে গিৰি ভাই আপুনি তাৰ গাত হাত নলগাব নহ'লে আপোনাৰ অৱস্থা বেয়া হ'ব তেতিয়া এইবোৰ কথাতে সিহঁতৰ মাজত কাজিয়া হয় আৰু এইবাৰ আকৌ এবাৰ চন্দুক গিৰিয়ে মাৰি পেলায় কিন্তু গিৰিৰ অৱস্থাও বহুত বেয়া হৈ যায় চন্দু যেতিয়া মৰি যায় তেতিয়া চন্দুৱে গিৰিৰ ভৰিত ধৰি লয় যাৰ বাবে গিৰি ওপৰৰ পৰা তলত পৰে আৰু যেতিয়া সি পৰে তেতিয়া তাৰ মূৰটো গৈ এটি বটলত লাগে যাৰ বাবে তাৰো তাত মৃত্যু হৈ যায় আৰু জননী এনেকৈ সিহঁতৰ পৰা বাচি আহিবলৈ সক্ষম হয় আৰু ফিল্মটো এনেকৈ অন্ত পৰে বন্ধুসকল চালেনে কেনেকৈ এজনী স্মাৰ্ট ছোৱালী এই চাৰিজনৰ পৰা বাচি আহিবলৈ সক্ষম হ'ল জননী যিদৰে বাচি আহিল সঁচাকৈ যদি তেনেকৈ ছোৱালীবোৰ বাচি আহিব পাৰে তেতিয়াহ'লে বহুত ভাল হ'ব আশা কৰোঁ মুভিখন চাই আপুনি বহুত ভাল পালে আৰু সেইবাবে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ টাটা বাই বাই